দাদা কোৱাচোন মাইনা। দাদা তুমি সদায় সদায় মন মাৰি থাকা। নহয় মাইনা, মা দেউতা ঢুকুৱাৰ পৰা ঘৰখনৰ সকলো দায়িত্ব মোৰ ওপৰতে পৰিছে। এতিয়া আকৌ তুমি ডাঙৰ হৈছ, ভাল ল'ৰা পালে তোমাক বিয়া দিব লাগিব। মোৰ এই পজা ঘৰটোত ভাল ল'ৰা আহিবনে নাই তাকেই ভাবি থাকোঁ। দাদা তুমি মিছাতে মোৰ কথা ইমানকৈ ভাবি আছ। আজিৰ পৰা মোৰ দৰা চাবলৈ নালাগে। মানে মাইনা তুমি এইবোৰ কি কৈছ? দাদা তুমি মোক খং নকৰিবা, মই এজন ল'ৰাক ভাল। তুমি মোক ইমান দিনে কোৱা নাই যে? মই দাদা ইমান দিনে কম বুলি ভাবি আছিলো। কাইলৈ এবাৰ তাক আমাৰ ঘৰলৈ মাতি দিবা আৰু মই তাক মাতিছো বুলি ক'বা। হ'ব দাদা। ভণ্টি, দাদা মই অকণমান বজাৰৰ পৰা আহোঁ। ল'ৰাজন আহিলে বহিবলৈ ক'বা। কি হ'ল, কৰবাত দুখ পালা নেকি? নাই পোৱা নাই। উঠাচোন উঠা। তোমাৰ দেখোন ভৰিত তেজ ওলাইছে, ব'লা তোমাক মেডিকেলত লৈ যাওঁ। হেই নালাগে নহয়। হেই ইমান তেজ হেই ওলাইছে, নালাগে ব'লা। নহয়। পিছে তুমি ক'ত যাব আহিছিলা? ভণ্টিক চাবলৈ ল'ৰা এজন আহিব, সেইকাৰণে অকণমান বজাৰলৈ আহিলোঁ। আহা ব'লা মোৰ লগত, মই বজাৰলৈ আহিছিলো। ব'লা। আহা। নামা। আৰে কি কৰা? হেই নালাগে নালাগে, মই পাৰিম তো। নালাগে তুমি নালাগে, ইয়াতে মই যাম। থাকাচোন, মই লৈ আহি পাৰিম আছো। তো। পইচাটো লৈ যোৱা। হেই নালাগে নালাগে, মোৰ তাত পইচা আছে। এয়া লোৱা, ইয়াত সকলো আছে। আহা। উঠা। পাহি, আহা ভিতৰলৈ। দাদা ক'ত গ'ল? বজাৰলৈ। পিছে দাদাই মোক কিয় মাতিলে? আমাৰ বিয়াৰ আলোচনা কৰিবলৈ। তুমি মোক কেতিয়াও এৰি থৈ নাযাতো। প্ৰমিছ কৰিছো, কেতিয়াও তোমাক মই এৰি নাযাওঁ। পাহি। দাদা আহিলা? আহিলোঁ। এয়া লোৱা। তুমি আহি পালা? বহা। দাদা এইজনী কোন? এইয়া হিয়া। তোমাৰ মনত নাই চাগে, তেতিয়া তুমি সৰু আছিলা। হিয়াৰ ঘৰ ইয়াতেই আছিল। তাইৰ পঢ়াৰ বাবে বাহিৰত গৈছিল। এতিয়া গাঁৱতে পঢ়া শেষ কৰি ঘৰলৈ আহিছে। দাদা ঘৰটো কোনখিনিত? আমাৰ গাঁৱৰ সিমূৰত। পিছে তাইক ক'ত লগ পালা? মই বজাৰলৈ গৈ থাকোঁতে তাইৰ গাড়ীত লাগি পৰি গৈছিলোঁ। তাৰ পিছত তাইয়ে বজাৰখিনি কৰি আনি দিলে। দাদা বহুত দুখ পালা নেকি? নাই, এনেই ভৰিত অকণমান দুখ পাইছিলোঁ। দিয়া তেতিয়াহ'লে তোমালোকে কথা পতা, মই আহোঁ। বাৰু যোৱা, কাইলৈ আহিবা আকৌ। আহিম দিয়া। আৰু বিজয়, তোমাৰ কথা সকলো মোক পাহিয়ে কৈছে। বাৰু তোমাৰ খবৰ কোৱা কেনেকুৱা? দাদা খবৰ ভালেই। পিছে তোমাৰ ঘৰত কোন কোন আছে? মা দেউতা আৰু মই। দেউতা মোৰ প্ৰফেচাৰ আৰু মই মেকানিকেল ইঞ্জিনিয়াৰ কৰি আছোঁ। তোমালোক বহুত ধনী মানুহ।
মোৰ এই পজা ঘৰটোত তোমালোকৰ মা দেউতাই আহিব জানো? নিশ্চয় আহিব। মা দেউতাই মোৰ কথা নেপেলায় আৰু মই ঘৰৰ একমাত্ৰ ল'ৰা। বিজয়, মোৰ এজনীয়ে ভণ্টি। তুমি বিয়াৰ পিছত তাইক ভালকৈ ৰাখিবা। হ'ব দাদা, টেনশ্যন নল'ব। আজিলৈ আহিছোঁ, পিছত মা দেউতাৰ লগত লৈ আহিম। অকণমান ৰ'বা, একেলগে ভাত খাই যাবা। আজি নালাগে দিয়া। ৰিয়ান, কি কৰি আছা? এনেই বহি আছোঁ। ভাল পালানে অসুখ? পাইছোঁ দিয়া, বহা। পিছে আমাৰ ইমান দিন পিছত দেখা দেখি হ'ল। সৰু থাকোঁতে তামাম খেলিছিলোঁ ন? তেতিয়া আমি বহুত সৰু আছিলোঁ। সেই সময়টোত বহুত ভাল লাগিছিল। আমাৰ পাহি আকৌ বেছি সৰু আছিল। পিছে তোমাৰ পঢ়া পাতি কমপ্লিট হ'লনে নাই? গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল এইবাৰ। অঁ, হয় নেকি? ভালেই দেখোন। পিছে তোমাৰ বিয়া বাৰৰ কথা ভাবিছানে নাই? আগতে মাইনাক বিয়া দিলোঁ। তাইও ডাঙৰ হৈ আহিছে। তাৰ পিছতহে মোৰ বিয়াৰ কথা ভাবিম। ঠিকেই ভাবিছা। পাহি, পিছে তোমাৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভাল দিয়া। তোমাৰ খবৰ ভালনে? মোৰো ভালেই দিয়া। এতিয়া মই যাওঁ হা। হেল্ল', ইয়া। কি কৰি আছা? এনেই আছোঁ। এদিন এঠাইলৈ ফুৰিবলৈ যাম ব'লা। মানে তোমাক ইমান দিনৰ মূৰত লগ পালোঁ, চ' মনটো অলপ ভাল লাগি আছে। কেতিয়াবা লগ কৰি অকণমান ফুৰি আহিম। হ'ব দিয়া। দাদা আহিছে, ৰ'বা, মই তোমাক অকণমান পিছত ফোন কৰি আছোঁ। অ'কে। অ' হিয়া, কাৰ লগত ইমানকৈ কথা পাতি আছা? নাই, এনেই আমাৰ গাঁৱৰ ৰিয়ানৰ লগত কথা পাতি আছিলোঁ। তাৰ লগত কিহৰ ইমান কথা? সিহঁতৰ লগত আমাৰ ষ্টেটাছ নিমিলে নহয়। সিহঁতে খাবলৈ নাপায় ভালকৈ। দাদা, মানুহক ঘৃণা কৰিব নাপায় নহয়। সকলো মানুহ সমান। বাহ, তুমি মোক জ্ঞান দিব পৰা হ'লা। জ্ঞান দিয়া নাই দাদা, সঁচা কথাটোৱে কৈছোঁ। হ'ব, তুমি মোক ক'ব নালাগে। জ্ঞান, তুমি যিমানেই দুখীয়া নোহোৱা কিয়, মই তোমাক সদায় ভাল পাই থাকিম। মই তোমাৰ পৰা ধন নিবিচাৰোঁ, মোক কেৱল তোমাক লাগে। আই লাভ ইউ ৰিয়ান। মাইনা, বহা। মাইনা, মোৰ লগৰ অমল আহিছে। উঠাচোন। মাইনা, উঠাচোন। মোৰ লগৰ অমল আহিছে, দুকাপ চাহ বনাচোন। মাইনা, উঠাচোন। কি হৈছে তোমাৰ? দাদা, মোৰ সকলো সপোন শেষ হৈ গ'ল। কি হৈছে? সি মোক ব্ৰেকআপ দিলে। হেল্ল'। হেল্ল'। তুমি এইবোৰ কি কৰিলা? যি শুনিছে ঠিকে শুনিছে। আমাৰ ঘৰৰ লগত আপোনালোকৰ ঘৰৰ ষ্টেটাছ নিমিলে নহয়। আপোনালোকে মোৰ আশা বাদ দিলে বেছি ভাল হ'ব নেকি? আৰু মোৰ কাৰণে মোৰ মা দেউতাই ছোৱালী ঠিক কৰি পেলাইছে। তাৰ বাবে মোৰ আশা বাদ দিয়ক। ঠিক আছে, এতিয়া ৰাখিছোঁ। আপোনালোকৰ লগত কথা পতাৰ মোৰ কোনো সময় নাই। কাটি পেলাম তাক। নালাগে দাদা, গৈছে যদি যাবলৈ দিয়ক। সিহঁত ভাল মানুহ নহয়। এতিয়া মোৰ ভনীজনীৰ কি দশা হ'ব? দাদা, আপুনি টেনশ্যন নল'ব। আপোনাৰ লগত যদি সন্মতি থাকে, পাহিক ময়ে বেয়া কৰিম। অমল, কি? মই সঁচা কথাই কৈছোঁ। পাহিৰ যদি কোনো আপত্তি নাথাকে, মই কালিয়ে কৰ্ট মেৰেজ কৰাই থ'ম। মাইনা, তুমি এতিয়াহে প্ৰকৃত মানুহ পাইছ। অমলক মই সৰুকালৰ পৰাই পাইছোঁ। বহুত ভাল ল'ৰা। তাৰ লগত তুমি সুখী থাকিবা।
দাদা হ'ব দিয়া, মোৰ কোনো আপত্তি নাই। ৰিয়ান, আজি তোমাক বহুত কথা ক'ব লগা আছে, সেইকাৰণে মই আহিলোঁ। মানে কি কথা কোৱাচোন? এতিয়া নকওঁ দিয়া, অকণমান পিছত ক'ম। এতিয়া অকণমান ফুৰি আহোঁ। ব'লা। পিছে ক'লৈ যাবা? আমি যে সৰু থাকোঁতে সৌ নৈখনৰ পাৰ ফুৰিবলৈ যোৱা আছিলোঁ, তালৈকে যাওঁ ব'লা। ব'লা। শুনাচোন, আজি আমাৰ মাইনাৰ কোৰ্ট মেৰেজ হ'ল নহয়, কাৰ লগত? কমলৰ লগত। ভালেই দিয়া, এইটো দেখোন বহুত ভাল খবৰ। ইয়াতে বহা। ৰিয়ান, এই ঠাইখিনি আমাৰ বহুত ভাল লগা আছিল ন? আগত বহুত ভাল লাগিছিল। মানে আজি কি ভাল লগা নাই নেকি? ভাল লাগে, সদায় ভাল লাগে এই ঠাইখিনি। তেনেহ'লে আগতে ভাল লগা বুলি ক'লা যে? তুমি কি ক'ম বুলি কৈছিলা? ৰিয়ান, তুমি কি ভাবা নাজানো, বাট সেইদিনা এক্সিডেণ্টৰ পৰা ন, মানে মই ঘৰত গ'লেও মানে তোমাৰ কথা মনত আহি থাকে। মানে মই ভাবোঁ আই লাইক ইউ। মানে মই তোমাক ভাল পাওঁ, তুমি বা কি কোৱা? এইবোৰ কি কৈছ তুমি? মই জানাত মইতো একো ভুল কৰা নাই। তুমি পগলা হোৱা নাইতো। তুমি হৈছা এজনী এছপিৰ ছোৱালী, আৰু মই হৈছোঁ এজন দুখীয়া ঘৰৰ ল'ৰা। ৰিয়ান, তুমি ধন সম্পত্তিৰ লগত তুলনা কৰি মোৰ পবিত্ৰ প্ৰেমক অপমান নকৰিবাচোন। ৰিয়ান, মোক টকা পইচাৰ প্ৰয়োজন নাই, মোক কেৱল তোমাৰ মৰমৰ প্ৰয়োজন আছে। মোৰ সেই সৰু পজা ঘৰটোত তুমি থাকিব পাৰিবা জানো? নিশ্চয় পাৰিম, তুমি মোৰ লগত থাকিলে সকলো সম্ভৱ হ'ব। মই তোমাৰ বুকুৰ মাজত অকণমান ঠাই পামনে? হিয়া, আৰু আজিৰ পৰা তোক যাতে হিয়াৰ লগত কোনোদিন দেখা নাপাওঁ, মনত ৰাখিবি। কি লাভ গুৰু, কি খবৰ? লাভত পৰি মানে জীৱনটো এই প্ৰেম কৰি এই নাক চাক ধু কিবা হৈ গৈছে। কামুৰিছে নেকি? নাই ভাই, মনে মনে থাকাচোন। ছোৱালীয়ে কামুৰিছে নেকি? এফালে নাহেচোন। ছোৱালী নহয়, বহুত কথাও। নে ছোৱালীৰ ভায়েকৰ পিটন খালি? নাই, কোনোবাই খামুচিলে কি জানি? খামুচিলে মানে প্ৰেমৰ গুৰু আছিলা বোলে, প্ৰেম গুৰু। প্ৰেমত ঢকা খোৱাৰ কাৰণে আমি এতিয়া কামোৰ হৈ গ'লো বে। মনে মনে থাকাচোন। চোৱাচোন হৰেণ দাস, মই কি ক'লো? মই কিবা বেয়া কথা ক'লো নেকি? তাক কোনোবাই বেয়াকৈ ৰাম ঠগন দিলে বে। মনে মনে নাথাকা যদি ইয়াৰ পৰা গুচি যোৱা। প্ৰেমৰ ঢকা নহয়, পাব্লিক ধুলাই খাইছে, বেয়া মাৰিছে তাক। হ'ব পাৰে, এয়া চোৱা দাগ ৰৈ আছে। কি কামোৰ বে। মানে লাভ গৰু দেখাই যে আমাৰ আগত, সিয়ে প্ৰেম কৰি আছে। প্ৰেমৰ নৌকাখন কেনেকুৱা বুজিলি যি। টেনচনৰ মাজত আকৌ টেনচন দিব আহিছোঁ। সিয়ে হৰেণ দাস, যোৱাই ভাল নেকি? ইয়াৰ প্ৰেমত নহয়, বহুত কথা। বেয়া ঢকা খাইছে। প্ৰেমত ঢকা খোৱাটো ডাঙৰ বস্তু নহয়, মাৰ খোৱাটোহে ডাঙৰ বস্তু। বিয়াখনে পাতি ল, বিন্দাছ আপা হৈ ঘৰত বহি থাকা, কোনো টেনচন নাই, শান্তি আছে জীৱনত। হয় ভাই, হয় 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 ভাই, ব'লা এতিয়া। তহঁতৰ দৰে ফটো আমি লৰাই
মোক জ্ঞান দিব ঠিক আছে বাৰু, আমিনো কি বেয়াটো ক'ম। আমিনো মাৰ কি খাই ক'ম, আহি আমি কৰিম। টেনচন লৈ ৰাস্তাত বহি থকাতকৈ পাপা হৈ ঘৰত বহি থকাই ভাল। এ ভাই তহঁতে যোৱা না প্লিজ। হে ভাই বল, একেবাৰে তাৰ মূৰটো গৰম হৈ এ গৈছে। যাওঁ দিয়া ভাই, থাকা থাকা থাকা। এই থাকা থাকা, আহিছো তোৰ দিয়া। কুমুৰটো আম চৰি হা, দাদাৰ ফালৰ পৰা মই চৰি ক'লোঁ, সেইদিনা তোমাক মাৰিলে ন, বেয়া নাপাবা হা, তুমি মোক এতিয়া এৰি নোযোৱাতো। নাই, চৰি ক'বলৈ কিনো আছে। তোমাৰ দাদা দেউতাহঁতৰ টকাৰ গৰমত চাগে তেজো গৰম হৈ থাকে। যিয়ে নহওক, এইবোৰ ইয়াতে সামৰণি মাৰা। প্লিজ হিয়া, মোক অকণমান অকলে থাকিবলৈ দিয়া। মই তোমাক এৰি থাকিব নোৱাৰিম, তুমি যদি মোক লৈ নোযোৱা মই সঁচাকৈ মৰি থাকিম। এই মৰা কথা নক'বা, ময়ো তোমাক বহুত ভাল পাওঁ। পিছে তোমাৰ দাদাই যে মানি নলয়। পিছত সকলো ঠিক হৈ যাব, তুমি চিন্তা নকৰিবা। এতিয়া মই যাওঁ হা। যোৱা। এইফালে আহা। কিয় মাতিছে কওকচোন? ইয়াতে 1,00,000 টকা লিখি দিছোঁ, উলিয়াই ল'বা আৰু মোৰ ভণ্টিৰ জীৱনৰ পৰা আঁতৰি যোৱা। আমাৰ দৰে দুখীয়া মানুহে টকাত বিক্ৰী নহয় দাদা। আপোনালোকৰ দৰে ধনী ধনী মানুহকে কেতিয়াবা কেতিয়াবা বিক্ৰী হোৱা দেখা যায়। চাই ল'ম তোক। ৰিয়ান, কিয় মাতিছা ইমান খৰধৰকৈ? কি কথা? তোমাৰ দাদাই হেনো সিদিনাখন তোক কৈছিলোঁ নে সেইদিনা? কি কৈছিলোঁ? আমাৰ গাতো তেজ আছে দাদা। ঐ, তোক কৈছিলোঁ নে ভণ্টিৰ জীৱনৰ পৰা আঁতৰি যাবলৈ? মনত ৰাখিবি। ৰিয়ান দা, তোমাৰ কি হ'ল?
ৰিয়ান মই একেবাৰে গুচি আহিলোঁ মই নোৱাৰোঁ তোমাক এৰি থাকিব মোৰ পবিত্ৰ প্ৰেমৰ সাহসেৰে সকলোৰে লগত যুঁজ দিম তুমি থাকিবানে মোৰ লগত মই তোমাৰ লগত সদায় থাকিম জিয়া